নমস্কাৰ সকলোকে আজি লৈ আহিছোঁ আকৌ এটা মুকুটৰ ভিডিঅ' এইটো আচলতে আমি সচৰাচৰ ব্যৱহাৰ কৰা মুকুটসমূহতকৈ কিছু পৃথক এইটো অংকীয়া আৰ্হিৰ মুকুট আমি ভাওনাত সাধাৰণতে যিবোৰ মুকুট ব্যৱহাৰ কৰোঁ সেইসমূহতকৈ কিছু পৃথক হয় এই মুকুটটো আজি পিছে ভিডিঅ'ত মই লোৱা নাই মোৰ মানুহজনেই মুকুটটো প্ৰস্তুত কৰিছে মুকুটসমূহ তেওঁৱেই বিশেষকৈ প্ৰস্তুত কৰে যিহেতু সেইবাবে ভিডিঅ'টো তেওঁৱেই ওলাইছে ইয়া দেখিছেনে তেওঁ এটা কাগজৰ শেপ টিঙত আঁকি লৈছে আৰু তাৰ পিছত সেইখিনি কাটিং কৰিব কাটিং কৰি হোৱাৰ পিছত তাৰ ওপৰত পেপাৰ লগাব পেপাৰ লগাই হোৱাৰ পিছত ডিজাইনটো যেনেকৈ দিয়া থাকে সেইমতে তেওঁ ডিজাইন কৰিব এইটো আচলতে অৰ্ডাৰে আছিলে যিয়ে বনাবলৈ দিছিলে এই ডিজাইনটো বনাবলৈ দিছিলে কেতিয়াবা তেওঁ যেতিয়া নিজৰ বাবে প্ৰস্তুত কৰে তেতিয়া তেওঁ নিজৰ মনৰ পৰাই ডিজাইন দি প্ৰস্তুত কৰে আপোনালোকে মুকুটটো কেনেকুৱা লাগিছে হেহলৈকে চাব আৰু চাই জনাব আমাৰ চাৰুশ্যাম পোছাক ভাণ্ডাৰত এনে ধৰণৰ মুকুট ভাড়ালৈ পাব বা কোনোবাই যদি অৰ্ডাৰ দিব বিচাৰে তেন্তে অৰ্ডাৰ দিবও পাৰিব এই মুকুটটোৰ ফাইনেল লুক দেখিছেনে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ